হুলুলুলে গাইছ তো কেনেকুৱা চবৰে ভালেই চাগে ভিডিঅ' চাই আছে যাতে ভালেই আছে ন চবেই তো এটা কমেণ্ট কৰক লাইক কৰক প্লাছ ভিডিঅ'টো শ্বেয়াৰ কৰক যি আছে চব কৰি দিয়ক জলদি কৰি দিয়ক তো গাইছ আজি আমি গৈ আছোঁ গুৱাহাটীত আমি তিনিটা গৈ আছোঁ NS এখন যাব প্লাছ এখন বাইক যাব এইখন হৈছে R1 V2 মোৰ নহয় কুলদীপৰ তো এইখন বাইকত অলপ কাম হ'ব সেই কামখিনি কৰিব গৈ আছোঁ গুৱাহাটীত তো গাইজ আপোনালোকে মজাকৈ ভিডিঅ'টো চাই থাকক চব কৰি দিব দেই আৰু নকওঁ আৰু বাকী প্লাছ একো প্লাছ নহয় এয়া এইখন বাইক অলপ আগত যে চেঞ্জ কৰিব লাগিব কাৰণ এই বাইকখনত কঁকাল বিষায় প্লাছ হাত বিষায় চ' এইখন বাইক মই বেছি নচলাওঁ অলপ আগত যাই এইখন বাইক চেঞ্জ কৰিম NS চলাম NS এইখন বাইকটো ধুনীয়া হয় দেই পিকআপ মজা আছে মাইলেজ মজা দিয়ে আৰু কি লাগে আৰু আজিকালি মাইলেজটো মেইন তেলৰ যি দাম 105 আৰু কিবা আছিল চামথিং পাহৰি গ'লোঁ তো 105 টকা লিটাৰ হ'লেতো এতিয়া মাইলেজ মেইন ন তো গাইজ চাই থাকক একদম মৰম দিব দেই মজাকৈ মৰম দিব গাইজ তো গাইজ আহি বহুত দূৰ আহি পালোঁ আমাৰ মৰমৰ আটাইতকৈ মৰমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দীঘল দলং এই জানেই চাগে নামটো নকলেও চবেই জানিব ঐ ঘূৰিয়ে চালে নেকি তো গাইজ একদম ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো এইখন বাইক চলাও বেয়া নালাগে ভালেই লাগে আমাৰ অতি এইখন এনেকৈ এটা পাৰিলে কেনেকুৱা লাগে ন গাইজ এদিন এনেকৈ ঘৰত এটা পাৰোঁতে মায়ে মোক বেয়া দিছিল বৰ বেয়াকৈ মাৰ দিছিল এইখন বাইকে মই চলাই আছিলোঁ অলপ আগতে এইখন বাইকে চলাই আছিলোঁ ভাল লাগে ন গাইজ বাইকখন R1 V2 হয় একদম ধুনীয়া বাইক বহুত দিন হ'ল গাড়ীখন কিন্তু বহুত ভালকৈ ৰাখছে এতিয়ালৈকে একো বেয়া হোৱা নাই তাতে বেলেগ কিবা লগাব যাব বাইকখনত তো চাই থাকিব কি লগাই বাইকখন কি মডিফিকেশ্যন কৰে চব চাই থাকিব ভিডিঅ'টো চালে গম পাব পিছলৈকে কি হয় কি নহয় তো আধাতে কাটি কেনে গুচি নাযাব লাইক মাৰিব ভিডিঅ'টো লাইক দিব ঐ কিয় ৰখি আছে ইয়াতে মাজতে ৰখি থাকে দেখোন দে যি হওক আমি চিধা যাই থাকোঁ তো বেছি ভালকৈ কথা চথা ক'ব নাজানো নতুনকৈ চেনেলটো আৰম্ভ কৰিছোঁহে মাত্ৰ তো গাইজ মৰম দিব চেনেল দিব বাটত লগ পালে মোৰ গলত ধৰিব বাটত লগ পালে একদম হাপ্তা মাৰি ধৰিব মই আপোনালোকক এখন ফটো উঠি কেনে ইনষ্টাত ষ্টৰি দিম কি মজা লাগিব ন তো গাইজ চাই থাকক মৰমত ভিডিঅ'টো আমি পাৰ হ'লোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজ বহুত পুৰণি শৰাইঘাট ব্ৰিজখন পাৰ হ'লোঁ তো গাইজ চাই থাকক তো গাইজ দেয়াৰ ডিম্পু বৰুৱাৰ আটাইতকৈ ফেমাছ ডাইলগ দেয়াৰ এতিয়া বাঢ়ে সপোন বহুত চুবাহে নোৱাৰোঁ সপোন এনেও চুবা নোৱাৰোঁ দেখোন এই কুহিয়াৰ 100 ফেঞ্চিত যায় এনেকুৱা এটা পাৰিব লাগিব 100 ডাইৰেক্ট চাকৰি পাই যাম দোকানবিলাকত 100 এনেকুৱা এটা পালে ডাইৰেক্ট চাকৰি পাম এয়া কি ফুটপাথৰ দোকানত চাকৰি ফিক্স আৰু 100 এনেকুৱা এটা থাকিম তো গাইজ যি বকি আছোঁ ইগন'ৰ কৰি আগৰ ৰাস্তাটো চাই থাক তো গাইজ পালোঁ আমি মালিগাঁও পাই গ'লোঁ জামো পালোঁ আৰু বা এতিয়া পাম सो रुकिए आंटी जी हमको जाने दीजिए तो ए जाम स्टार्ट होइसे जाम ट्राफिक আহিলোঁ কাটি কুটি এতিয়া চাই থাকক ইমান জাম এই গৰম আজি বৰ লেতেৰা ৰ'দ দিছে বৰ বেয়া গৰম দিছে মই দাড়ি চলিছোঁ ভিজি গৈছে জানানে এই ঘামত এইফালে পিন্ধি আছোঁ হেলমেট চুলি ভিজিছে দাড়ি ভিজিছে চকু ভিজিছে চব ভিজি গৈছে মোৰ ঘামত ইমান ঘাম ইমান গৰম এতিয়া ফচিলোঁ আকৌ জামত
কাৰ এখন পালে মজা আছিল এচি লগা আৰু ফুৰ মজাকে ফুৰি থাক এচি লগাই তো গাইজ তাতে আৰু বেছি ভিডিঅ' নবনালোঁ ফটাফট কাটি কুটি ওলাই আহি গ'লোঁ ৰাস্তাৰ কাম কৰি আছে নিশ্চয় কোনোবা আহিব চব বিজেপি পোষ্টাৰ মাৰা আছে নিশ্চয় কোনোবা আহিব বিজেপি নিশ্চয় কোনোবা আহিব অসমলৈ কোনোবা আহিব কোন আহিব নেহি জানতা হয় তো আগৰ ৰাস্তাটো ধুনীয়া ঘৰত বহি চাই থাকক এনেকুৱা ৰ'দ দিছে না আজি টিকা ফাটা ৰ'দ দিছে অশান্তি লাগি গৈছে ক'ৰবাত ৰখি অলপ কিবা ঠাণ্ডা পানী চানী অলপ খাব লাগিব ডিঙিটো ভিজাই ল'ব লাগিব বিকজ গৰম বহুত ঘাম ওলাই আছে কিবা কাৰণত মাথা ঘূৰাই গ'লে চেছ আৰু এইফালে চলাই আছোঁ বাইক চেছ আৰু নাই দেয়াৰ চেছ আৰু নাছিল দেয়াৰ আছিল তো গাইজ যি টি বকি আছোঁ বেয়া চেয়া নাপাব ভিডিঅ'টো ভালকৈ চাই থাকক শ্বেয়াৰ কৰক শুনা নাপায় হেলমেট পিন্ধি আছোঁ না তো কি ক'ম এতিয়া মানুহগিলা ৰাস্তাতে ৰখি থাকে কিবা কাৰণ মাৰিম ভুলটো হ'ব আমাৰ সিহঁতেও নাই তই মোক মাৰলি কিয় মাৰবি বাইকখন ৰখাই সিহঁতে বাইক থানাতে দিব আৰু ইয়াতেও যাম গাইজ আজিকালি চবতে জামেই যাম সেই জামৰ কথা কোৱা নাই ট্ৰাফিক জাম তো গাইজ কি ক'ম ৰাস্তাত বহুত বেয়াকৈ কাম চলি আছে কি পালোঁ বা যি নহওক যাই আছোঁ আগুৱাই আগৰ ফালে জীৱনত সদায় আগৰ ফালে যাব লাগে পিছৰ ফালে ঘূৰি চাব নালাগে পিছৰ ফালে চালি তো পৰিলি আগৰ ফালে যাবি আগুৱাই যাবি পিছফালে নাযাবি পিছে যোনে যি কৰে কৰি থাকক যোনে মৰি থাকক আগৰ ফালে চাই যাবি গাঁতাত নপৰা তেতিয়া পিছৰ ফালে চাবি আগত গাঁতাত পৰি যাবি তো গাইজ পিছৰ ফালে নাচাবা আগৰ ফালে চোৱা আগুৱাই যোৱা জীৱন জিন্দাবাদ তো গৈ আছোঁ আমি গণেশগুৰিত অলপ কাম আছে কৈছিলোঁ না বাইকখনত কুলদীপৰ বাইকখনত কিবা কৰবাৰ আছিল সেই কামটো কৰিম এতিয়া কামটো কৰিম তাৰপিছত হোটেলত সোমাম কিবা খাম ঘৰত যাম এতিয়া পাম দীঘলী পুখুৰীলৈ দেউতাৰ গাড়ী লৈ দীঘলী পুখুৰীলৈ ইমান গৰম গাইছ আজি একদম মৰি যাওঁ লাগি গৈছে এনেকুৱা গৰম এখন গাড়ী থাকিলে কি মজাকৈ গাড়ীৰ ভিতৰত এচিত বহি একদম আৰামত গাড়ী চলাই গ'লোঁ হয় সপোনবোৰ সপোন হৈয়ে ৰ'ব আশাবোৰ বুকুতে মৰহিব সেনেকুৱা হ'ব দিব নোৱাৰা গাইজ কষ্ট কৰিব লাগিব কষ্ট কৰিলে কষ্টৰ ফল মিঠা তো গাইজ কষ্ট কৰি যাম আপোনালোকে ছাপোৰ্ট কৰি যাব যাতে লাইফত এখন গাড়ী ল'ব পাৰোঁ ধুনীয়া চাৰিচকীয়া এচি খাম ফুৰিম ভিডিঅ' বনাম আপলোড দিম আপোনালোকে উপভোগ কৰিব চাব মজাকৈ ঠাণ্ডা বটল ল'ব চিপছ ল'ব ভিডিঅ' চাব তো গাইজ আৰু কি ক'ম বহুত বকি আছোঁ যি টি দে আৰু বিজেপি এইটো হিমু মামা এতিয়া কিবা দেখোন হেৰিও বনাই আছে কি বুলি কয় এইটো গেট বিজেপি চবতে খালি বিজেপি তো গাইজ আজি একেবাৰে দুখ লগা কথাটো এইটোৱে যে যিখন দোকানত কাম কৰিব আহিছিলোঁ দোকানখন বন্ধ কি কৰোঁ তো গাইজ দোকানখন বন্ধ কাৰণে আহিলোঁ আমি চিটি চেণ্টাৰ ইয়াতে অলপ ঘূৰিলোঁ ইয়াতেতো বস্তু কিনা ৰকাদে নাই এইয়া সৰু গাড়ী ইয়াতে বাচ্চাবিলাক উঠাই কেনে ঘূৰাই তো গাইজ ইয়াতে একপাক